হে গাইছ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। এণ্ট্ৰক চলাই পিছফালে আছে পাৰভেজ আৰু ইয়াৰ লগত গৈ আছোঁ ফেঞ্চি, মানে ই আজি কাপোৰ কিনিব বোলে। মানে এনেইতো মানুহে পূজাৰ আগৰ পৰাই ৰেডি কৰি থয় কাপোৰ চাপোৰ, কিন্তু ই মানে পূজাৰ দুদিন পিছতহে কিনিব। তো এতিয়া গৈ আছোঁ ইয়াৰ লগত। আৰু এইটো মোৰ প্ৰথম পঢ়া স্কুলখন, ইয়াতে পঢ়িছিলোঁ। আৰু এয়া শিলপুখুৰী বাছ ষ্টেণ্ড, পুৰা যাম আৰু পূজাৰ কাৰণে বেছি যাম হয়। যাম পুলিচে ধৰিব ৰ'ব, মোবাইলটো থৈ দিব। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ ফেঞ্চি। আৰু আপোনালোকেতো জানেই ফেঞ্চি বুলি ক'লে কিমান বেছি ভিৰ, ইয়াত মানুহৰ ভিৰ, গাড়ীৰ ভিৰ বাপৰে। আৰু এতিয়া যিহেতু পূজাৰ বতৰ তো জানেই আৰু মানুহ চাওক ইফালে। আমিতো আগচাইডে যোৱাই নাই, পিছফালেদি সোমাইছোঁ। এইফালে মানুহ আৰু মানুহে মানুহ। আৰু এই পুতলা আৰু এই পাৰভেজ ভাই, পাৰভেজ কি ল'বা আজি? এইফালে লৈ লয় কিবা নোলোৱা নেকি? মানুহ চাৰি চাইডে মানুহ আৰু মাজত পাৰভেজ। অ' পাৰভেজ কিমান চোৱা আৰু কাপোৰ? পাৰভেজে এইবিলাক স্পৰ্টিং চাই আছে আৰু এটা দুটাকে। আৰু বাপৰে বাপ ইমান মানুহ, পূজা বুলি বৰ বেছি মানুহ হৈছে ইয়াত। এনেতো মানুহ থাকেই বাৰু, কিন্তু পূজা বুলি চব মানুহ। পাৰভেজ কিবা পচন্দ আহিব নাই যে? আহিব লাগে। তো ফাইনেলি পাৰভেজে মোক ভিৰৰ মাজত ঘূৰাই তাৰ কিবা পচন্দ আহিলে। সেই দোস্ত মানে পাৰভেজে দুটা টি চাৰ্ট ল'লে, ব্লেক লৈছে ন, ব্লেক ইয়াৰ বোলে ব্লেক মানে বম পচন্দৰ বোলে। ব্লেক ল'লে মানে বহুত বেছি ভিৰ। আৰু এতিয়া বোলে ইয়াৰ কিবা ল'ব, কি ল'ব? ক্ৰক্স ল'ব বোলে, কিবা ক্ৰক্স লৈ কিনে যাওঁ আৰু বহুত ভিৰ, বহুত যাওঁ। ইয়াৰ পৰা ওলোৱাটো বেষ্ট, ইয়াৰ নোৱাৰি আৰু থাকিব। তো ফাইনেলি হৈ গ'ল আমাৰ বজাৰ। মানে মোৰ নহয়, মই কিনা নাই, পাৰভেজে কিনিছে। পাৰভেজৰ লগত আহিছোঁ মই। ক্ৰক্স লৈ ল'লোঁ। আৰু ক্ৰক্সৰ আৰু ই যে বজাৰ কৰিলে মানে টি চাৰ্ট ল'লে, তাৰ কাৰণে পাৰ্টি দিছে, ষ্টিং খুৱাইছে। ষ্টিং মানে অলপ যিহেতু আজি ৰ'দটো বেছি নাই বাৰু, তথাপিও আৰু মানে মাথা এটা ঘূৰাব ন, সেইকাৰণে এনাৰ্জি বঢ়াবৰ কাৰণে এনাৰ্জি বঢ়াইছে। তো এতিয়া আৰু একো নেদেখাওঁ, এতিয়া দেখাবলৈ একো নাই। বাকী যদি ৰাতি পূজাত যদি ওলাই যাওঁ তো দেখুৱাম। এতিয়া যাওঁ, ঘৰ যাওঁ, ইয়াকো থৈ আহোঁ অলপ। সৰু বাচ্ছা ন, ক'ৰবাত হেৰাই গ'লে দিগদাৰ হ'ব। ইয়াক থৈছে আৰু লাজ কৰিছে, দেখিছে না? ছোৱালীৰ দৰে ইমান মানে বজাৰটো ইমান ঘূৰালে, মানে পচন্দ নহয় তাৰ বস্তুবোৰ। আৰু এতিয়া লাজ কৰি আছে। খোৱা। বাই